নমস্কাৰ সকলকে স্বাগতম জনালোঁ বিন্দিয়া টিভি ব্লগ চিৰি। ইয়াত দেখিছে আজি আমাৰ লগত কোন আছে। আজি আমাৰ লগত আছে কুমিবা আৰু বহুত ধুনীয়া ব্লগো বনায় আৰু লগতে এজন চাকৰিও কৰে। চ' ৱেলকাম টু মাই ব্লগ। থেংক ইউ। আজি কিন্তু যিয়ে ইণ্টাৰভিউ লৈছে মোৰ ওচৰতে বহি আছে। আৰু আজি মই আপোনাৰ লগত অলপ কথা বতৰা পাতিম আৰু আপোনাৰ পৰা বহুত কিবা কিবি শিকিম। আৰু আহক এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তেওঁৰ দেৰি হৈ আছে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আহক চ' মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আপুনি এজনী ব্লগাৰো হয় আৰু চাকৰিও কৰে। ব্লগৰ কাৰণে ইমানখিনি টাইম কেনেকৈ মেনেজ কৰে? এটা কথা মানে কি হয়, তুমি এতিয়াতো অকণমানি ছোৱালী, মোক যাতে বুজি পাবা জানো? পাবা ন? মানে আমাৰ যিটো কাম থাকে, নিজৰ যিখিনি কাম থাকে, যেনে ধৰা তোমাৰ পঢ়িবলগীয়া কাম থাকে, প্ৰতিটো সময়তে তুমি পঢ়ি নাথাকা, হয় নাই? যেতিয়া তুমি আজৰি পোৱা তেতিয়া তুমি কি কৰা, খোৱা বা খেলা বা তেনেকুৱা ধৰণৰ কামখিনি কৰা। তেনেকুৱা ধৰণৰ আমাৰো আজৰি থাকে মানে, ঠিক আছে? আমাৰ ডিউটি ধৰক এটা লিমিটেড থাকে বা কেতিয়াবা গোটেই দিনটো থাকে, কেতিয়াবা অফ থাকে, কেতিয়াবা 2 ঘণ্টা থাকে, কেতিয়াবা আকৌ 10 ঘণ্টা থাকে, তেনেকুৱা হয়। কিন্তু যিখিনি আমাৰ ফ্ৰী সময় থাকে, যিখিনি আমাৰ এক্সট্ৰা আমাৰ সময় থাকে, আমি যিখিনি সময়ত ৰেষ্ট ল'ব লাগে, সেই সময়খিনিত মই কি কৰোঁ, তোমালোকৰ কাৰণে ভিডিঅ'বিলাক বনাওঁ। আৰু আপুনি চাগে বহুত বেলেগ জেগাত ফুৰিছে। তাৰ ভিতৰত আপুনি ভাল পোৱা জেগাডোখৰ নাম কি? তেজপুৰ। তেজপুৰ কিয় ভাল পায়? কাৰণ তেজপুৰতে মই বহুতখিনি সময় আছোঁ, মোৰ লাইফৰ বেছিখিনি সময়। মানে যেতিয়াৰ পৰা জনা হৈছোঁ, যেতিয়াৰ পৰা বুজা হৈছোঁ, যেতিয়াৰ পৰা জেগা ঘূৰি ভাল পোৱা হৈছোঁ, তেতিয়াৰ পৰা তেজপুৰখনত আছোঁ। তাতে মই পঢ়া শুনা কৰিছোঁ আৰু নাটক যেতিয়া কৰিছিলোঁ, ভাল কিছুমান অনুষ্ঠান মই তাতে চিনাকি হৈছিলোঁ। আৰু যেতিয়া মই নাটক কৰিছিলোঁ, নাটকৰ আৰম্ভণি আচলতে মঙলদৈত হৈছিলে, কিন্তু মই ভালকৈ যেতিয়া কাম কৰিছোঁ বা নাটকৰ বেছিখিনি কাম মই তেজপুৰত কৰিছোঁ, বহুতখিনি শিকিছোঁ তাৰ পৰা। আচলতে এটা সাংস্কৃতিক পৰিৱেশ, কালচাৰেল পৰিৱেশ মই তাতে পাইছোঁ আৰু খুব শান্তিৰ জেগা এটা। তেজপুৰ বুলিয়ে নহয়, তেজপুৰ, বিশ্বনাথ, তেনেকুৱা জেগাখিনি মোৰ খুব ভাল লাগে। আৰু যি মোৰ জন্ম জেগা মঙলদৈ, সেয়াটো সদায় প্ৰিয়, কিন্তু গোটেই অল অভাৰ জেগা বুলি ক'লে মোৰ চবচে ভাল লাগে তেজপুৰ বা বিশ্বনাথ চাৰিআলি জেগাটো ভাল লাগে। সেইটো কাৰণে বিশ্বনাথ চাৰিআলিটো ঘৰ এটা বনাই আছে। আমি যাম হা? অঁ, তুমি থকাকৈ যাবা দেই। কিন্তু মোক খেৰী ঘৰহে থাকিবা জানো? খেৰী ঘৰহে থাকিবা জানো? থাকিবা। তাত কিন্তু পানীহে খাব পাবা, নিমখ ভাত। হ'ব? তেতিয়াহ'লে অ'কে, মষ্ট ৱেলকাম। আৰু আপুনি ব্লগো বনায়, চাকৰিও কৰে, আপুনি নিজৰ কাৰণে টাইম দিব পায়নে? নিজৰ ওলাই যায়, সেইখিনিতো নিজৰ টাইম, হয় নাই? চাকৰি কৰিছোঁ, সমাজৰ হকে কিবা এটা কৰিছোঁ, ব্লগ বনাইছোঁ, তোমালোকৰ কাৰণে কৰিছোঁ, সেয়াও ছ'চিয়েল হয়। তাৰ মাজত ভাল লগাখিনি মোৰ, হয় নাই? গতিকে সেইখিনিয়ে মোৰ সময় আৰু মোৰ সময় বেলেগকৈ আৰু তেনেকৈ উলিয়াবলৈ একো নাই আৰু। যিখিনি সময় ফ্ৰী থাকে সেইখিনি মই সকলোখিনি মিলাবলৈ চেষ্টা কৰোঁ, সেয়াই নিজৰ সময়। আৰু আপোনাৰ হবি কি? মোৰ হবি ফুৰি ভাল পাওঁ, ঘূৰি ভাল পাওঁ, গান শুনি ভাল পাওঁ। গান? আৰু আপুনি আপোনাৰ ফেভৰেট কালাৰ? ব্লেক। আৰু ড্ৰেছ চব বেছি ভাল লাগে, চাদৰ মেখেলা বেছি ভাল পাওঁ। ডিছ বুলি ক'লে বেলেগ একো নাই, অলপ গোটেইখিনি ক'বলৈ গ'লে মই চাহে খাই ভাল পাওঁ। চাহ? বেলেগ একো বস্তু খাই মই ভাল নাপাওঁ, এনেই খাব লাগে কাৰণে খাওঁ আৰু। গম পাইছা? আৰু মই আপোনাক কেইটামান কথা সুধিম। হে ভগৱান, বচাবা আৰু দেই। আৰু সাঁথৰকেইটা যদি আপুনি পাৰে তেতিয়াহ'লে মোৰ ফালৰ পৰা আপোনাক চকলেট এটা গিফ্ট দিম। আৰু যদি আপুনি সাঁথৰকেইটা নোৱাৰে তেতিয়াহ'লে আপুনি বঢ়িয়া, মই দিম দিয়া। বাৰু কোৱাচোন, কোৱা। মোৰ প্ৰথম সাঁথৰটো হৈছে যে পানীত জন্ম মাটিত বাস, মাকে চুলে মৰি যায়। পানীত জন্ম মাটিত বাস, মাকে চুলে মৰি যায়। মাকে চুলে মৰি যায়। এইটো অডিয়েঞ্চৰ বাবে আছে নাই? পানীত জন্ম মাটিত বাস, মাকে চুলে মৰি যায়। কি হ'ব? ভেকুলী চেকুলী নি? কি নহ'লে? নিমখ। চকলেট এটা খালে আৰু পানীত হয়, তাৰপিছত মাটিত থাকে, মানে আমি খাওঁ। মানে মা। আৰু পানী যে হয়, যেতিয়া পানীয়ে মাক হয় আৰু পানী চুলেতো সেইটো হেৰি হৈ যায়, মৰিয়ে যায়। তাৰপিছতে আৰু এটা সাঁথৰ নহয় একচুৱেলি। ৰামৰ দেউতাকৰ 3টা ল'ৰা আছিলে। এটাৰ নাম হৈছে 1 আৰু দ্বিতীয়টোৰ নাম হৈছে 2 আৰু তৃতীয়টোৰ নাম? ৰামৰ কি আছিলে? ৰামৰ দেউতাকৰ 3টা ল'ৰা আছিলে।
3 নম্বৰটোৰ নাম 1 2 আৰু 3 নম্বৰটোৰ নাম গেৰাম আকৌ পাৰিছে চবতকে ভাল মেমৰি যোনটো আপুনি কেতিয়াও পাহৰিব নোৱাৰে এতিয়ালৈকে মনত আছে আচ্ছা তেনেকুৱাটো ঢেৰ আছে ক'ব গ'লে কিন্তু এবাৰ আমাৰ এটা কথা হৈছিলে আমাৰ কিছুমান ল'ৰা ছোৱালীয়ে আমাৰ 15 আগষ্টত তেতিয়া ফ্লেগ যেতিয়া হোষ্টিং কৰিছিলে ফ্লেগ হোষ্টেৰ পিছত মানে এনেকৈ পতাকা উত্তোলন কৰি আমাৰ ছাৰসকল গুচি গ'ল তাৰপিছত কি কৰিছিলে সেই ল'ৰা ছোৱালীখিনিয়ে সেই পতাকাখিনি খুলি পেলাই আকৌ তাহাঁতে লগাইছিলে ঠিক আছে কিন্তু নেক্সট টাইম যেতিয়া লগালে সেই ল'ৰা ছোৱালীখিনিয়ে মানে উল্টাকৈ লগালে দেই উল্টাকৈ লগাই দিলে মানে তোমাৰ কালাৰকেইটা যোনটো ওপৰত থাকিব লাগে সেইটো তলত হৈ গ'ল তলৰটো ওপৰত হৈ গ'ল তো বেলেগে দেখি গ'ল বেলেগে দেখি যোৱাৰ পিছত লগে লগে মানে কি কৰিলে আমাৰ যিখিনি শিক্ষক আছিলে তেওঁলোকক মানে মাতি আনিলে এনেই মানে মই সেই জেগাটোৰে মই পাৰ হৈ আহিলোঁ মই দেখিছোঁ মানে কোনে কামটো কৰিছে ঠিক আছে তো মানে পুলিচৰ মানুহ আহিলে কিবা আহিলে ঢেৰ ডাঙৰ মানে ঘটনা ঘটি গ'ল আৰু সেই সময়খিনিত তেওঁলোকৰ চাকৰি যায়গৈ মানে কাৰণ এখন আমাৰ নেশ্যনেল ফ্লেগ হয় ন সেই ফ্লেগখন যেতিয়া উল্টাকৈ উত্তোলন কৰিব সেইটো বহুত ডাঙৰ অসন্মান মানে আমাৰ এখন দেশৰ অসন্মান ঠিক আছে তো সেই বস্তুটো শিক্ষকসকলে কেনেকৈ ভুল কৰিলে যাৰ কাৰণে নেকি তেখেতসকলক চাকৰিৰ পৰা অব্যাহতি দিলেহেঁতেন চাকৰিৰ পৰা মানে কি কয় এইটো উলিয়াই দিলেহেঁতেন ঠিক আছে তাৰপিছত মই সেই কথাটো গম পালোঁ মইতো যে এনেকুৱা ঘটনা ঘটিছে তেতিয়া মই মানে ক'বলৈ গৈছোঁ মোক মানে বাধা দিছে আমি তেতিয়া সৰু সৰু বাধা দিছে তেতিয়া মই মানে কি ক'লোঁ সেই মানুহখিনিক ফালৰি কাটি পেলাই গৈ পেলাই ক'লোঁ যে আচলতে ছাৰসকলে কেনেকৈ উত্তোলন কৰিছিলে মই দেখা নাই কিন্তু এইখন লাষ্ট টাইম কোনে উত্তোলন কৰিছিলে মই দেখিছোঁ এনেকুৱা ল'ৰা ছোৱালীকেইটা উত্তোলন কৰিছিলে এনেকুৱা সিহঁতে কাম কৰি আছিলে মানে খেল হিচাপে খেলি আছিলে তেতিয়া সিহঁতক মাতি আনিলে হয়নে নহয় সুধিলে হয় বুলি ক'লে তেতিয়া মানে সেই ছাৰসকলৰ চাকৰিটো বাচি গ'ল আৰু যিটো মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে ভুল বুজাবুজি হৈছিলে সেই বস্তুটো তাৰমানে এতিয়াও মানে সেই ছাৰখিনি এতিয়া তেওঁলোকে চাকৰি কৰিয়ে আছে তেতিয়া মানে ছাৰসকলে কয় আৰু সেই দিনটো মানে মোৰ কাৰণে এটা বহুত মানে বেলেগ এটা দিন কাৰণ সেই দিনটোত বহুতখিনি বস্তু শিকিছিলোঁ আচলতে যেনেকৈ যে সেই তেনেকুৱা এটা বস্তুৰ লগত খেল খেলিব নাপায় কি হ'ব পাৰে তেনেকুৱা এটা যদি ভুল হৈ যায় কিমান এটা পৰ্যায়লৈকে যাব পাৰে এটা ডাঙৰ অভিজ্ঞতা আৰু আপুনি আহি থকা জেনেৰেশ্যনক কি ক'ব আহি থকা জেনেৰেশ্যনত কি ক'ম ভালকৈ থাকিব লাগে নিজৰ যিটো মন যায় নিজৰ যিটো ভাল লাগে সেইটো কৰিব লাগে মাক দেউতাকক সন্মান কৰিব লাগে মাক দেউতাকৰ যিখিনি কষ্ট সেই কষ্টখিনি সদায় যেন তেওঁলোকে চকু ফুৰাই চায় আৰু তোমাক আজি ডাঙৰ কৰোঁতে মা বাপে কিমান কষ্ট কৰিছে সেই কষ্টখিনি যাতে ভাল এটা ৰিজাল্ট পায় তেওঁলোকে একো বিনিময় বিচৰা নাই হয়নে তেওঁলোকে তোমাক কিবা এটা কৰাৰ বিনিময়ত তুমি মোক কিবা এটা কৰি দিবা বুলি বিচৰা নাই কিন্তু আমাৰ দায়িত্ব যে আমি মা দেউতাক ভালকৈ শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ তেওঁলোকৰ যিখিনি এতিয়া নিডছ এণ্ড মানে যিখিনি জৰুৰত হৈ আছে তেওঁলোকৰ যিখিনি বস্তু প্ৰয়োজনীয় হৈ আছে যিখিনি আমাৰ কাৰণে ফুলফিল কৰিব পৰা নাই হয়নে সেইখিনি যাতে আমি ডাঙৰ হৈ তেওঁলোকক সেই হেপিনেছটো সেইখিনি সুখ যাতে আমি দিব পাৰোঁ প্ৰত্যেক ল'ৰা ছোৱালীয়ে যাতে আমি নিজৰ মা দেউতাক সমানে মৰম কৰোঁ আৰু আনৰ মা দেউতাকো যাতে সন্মানৰ চকুৰে চাওঁ তেতিয়া কি হ'ব দুটাও লাভ হ'ব আমাৰ মা দেউতা আমাৰ লগত থাকিব আৰু বৃদ্ধাশ্ৰমসমূহ নোহোৱা হ'ব হয়নে গতিকে সদায় যেন সেইখিনি ভালকৈ থাকে আৰু প্ৰত্যেক ল'ৰা ছোৱালীকে মই অনুৰোধ কৰিছোঁ প্ৰত্যেক ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক এজন ভগৱান সদৃশ জ্ঞান কৰিব আৰু সদায় নিজৰ মাক দেউতাকে যি কয় শুনিব কিয় কৈছে কুৱেশ্যন নকৰি পেলাই মায়ে কৈছে দেউতাই কৈছে শুনক আৰু কি কাৰণে কৈছে সেইটো নিজে ৰিয়েলাইজ কৰি চাব মানে তোমাক যদি কৈছে যে মা তুমি পঢ়াগে কিয় পঢ়িব লাগে নহয় তুমি পঢ়াচোন তুমি পঢ়াৰ পিছত ভাবিবা লাগিলে মোক মায়ে কিয় পঢ়িব দিছিলে সেইটো নিজকে সুধি চাবা আৰু যদি কিবা নোৱাৰা থাকে বা কিবা সুধিবলগীয়া থাকে নজনা থাকে মা দেউতাক সুধিলে তোমাক ধুনীয়াকৈ বুজাই দিব সেইটোৱে কথা হয়নে আৰু আজি আপোনাক লগ পাই খুবেই ভাল লাগিলে বহুতো নজনা কথা জানিব পাৰিলোঁ থেংক ইউ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে ইমানখিনি ব্যস্ততাৰ মাজতো ইমানখিনি সময় দিছে বহুত বহুত থেংক ইউ বাই বাই গাইজ বাই 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 আৰু অকণমান এজনীক লগ পাই মোৰো বহুত বেছি ভাল লাগিলে আৰু তাই ভিডিঅ' বনোৱাৰ যে হাবিয়া সাংঘাতিক স্মাৰ্ট ছোৱালীজনী বহুত বেছি টেলেণ্টেড একদম টেলেণ্ট ভৰা হোৱা আহে আৰু সদায় আগবাঢ়ি যোৱা তুমি নিজৰ পঢ়া শুনা কৰি যোৱা ব্লগিং কৰি যোৱা ব্লগিংটো বেয়া বস্তু নহয় ভাল বস্তু কিন্তু নিজৰ পঢ়া শুনা আগত দেই যেতিয়া তুমি ফ্ৰী টাইম পাইছা আজি এতিয়া ফ্ৰী টাইম পাইছা আমি ওলাই আহিছোঁ গোটেইখিনি ভিডিঅ' বনাইছে তেনেকুৱাকৈ ভিডিঅ' বনাই যোৱা আৰু ধুনীয়া ধুনীয়া কামবোৰ কৰি যোৱা এদিন যেন জাকত জিলিকা এগৰাকী হ'ব পাৰে দেই মোৰ বেষ্ট চেষ্টা লাভ ইউ